এই চাহ দিয়ে দুটা চাহ নিদিয়ে দেখোন বহুত দেৰি হ'ল हे बोलली नहीं नहीं মই এতিয়া নামো नमस्ते वनक्कम हेलो मारहाबा अस्सलाम वालेकुम मैं इकबाल मोर यूट्यूब चैनल आपनक सकलोके स्वागतम जानाइছো आमी लाहे लाहे जा এতিয়া 15 নম্বৰ ৰাষ্ট্ৰীয় হাইপথটো উঠিম তাৰ পিছত ৰাস্তাত কেনেকুৱা গাড়ী মটৰ চাই লব একদম ভেলাহৰ বনাই থৈছি ধুনিয়া ভেলাহৰ এইয়া ভেলাহটো চাই লওক এই মইনা ভেলাহৰ মইনা আৰু মেজি বনাই থৈ দিছি পথাৰত ধুনিয়া বিহু বিহু চুঙা পিঠা এইটো 15 নম্বৰ ৰাষ্ট্ৰীয় হাইপথ চাই লওক আমি আহি আছো লাহে লাহে ধুনিয়া নাজাৰা চাই লওক কি সুন্দৰ ভাটিবিলাৰ পৰিৱেশ এই দোকান স্কপিঅ নহয় এখান কি এই দোকান এই পকাজি সমান কৰে ৰুলাৰ এই আমাৰ বাসবদাৰ হোটেল সৌদাৰ পান দোকান এইটো মেইন ভৰাবান্দাৰ চক আগলৈ যাই থাকিম এতিয়া আজি এইফালে বিহু বুলি পেলাই এখন ডাঙৰ বজাৰে হৈছিল দেউলখলা ফিল্ডত চাই থাককচোন ভিডিঅ'টো দেউলখলা ফিল্ডত ডাঙৰ বজাৰ হৈছে যাই থাক এই কাট মাৰিব লাগিছে এই হাগা লাগছে নেকি এয়া আমি দেখাই আছো আপোনালোক বুৰ্জ খলিফা এইটো বুৰ্জ খলিফা আমাৰ লগত আছে প্ৰতিজ্ঞা বুৰ্জ খলিফাটো কেনে লাগিছে মজা এইটো বুৰ্জ খলিফা চাই লওক একদম তলৰ পৰা ওপৰলৈ চাই লওক এইটো আমাৰ চিপাঝাৰৰ ৰাস্তা দেখিছেনে কি সুন্দৰ টাউন হেনো কৰি দিছে সুন্দৰ ভেঞ্চাৰ টাউন চাই থাকক ভিডিঅ'টো সুন্দৰ কি সুন্দৰ এতিয়া আমি ড্ৰোন শ্বট এটা দি আছোঁ আপোনালোকক চাই থাকক আপোনালোকে ড্ৰোন শ্বটটো চাই কেনেকুৱা পালে জনাই দিব এইটো চাই থাকক আমাৰ মেইন ষ্টেচনৰ পইণ্ট চিপাঝাৰ পইণ্ট এইয়া ইয়াতে বজা হৈছে আজি বিহুটো সেইকাৰণে বজা হৈছে বহুত মানুহ সুন্দৰ এইটো চিপাঝাৰৰ মেইন পইণ্ট এইখন লখিমী হোটেল আপোনালোকক আকৌ এটা ড্ৰোন শ্বট দেখাই আছোঁ চাই লওক চিপাঝাৰৰ যিখন স্কুলত পঢ়িছিলোঁ সেইখন স্কুল মই দেখাই আছোঁ যিখন স্কুলত মই পঢ়িছিলোঁ সেইখন স্কুলত মই দেখাই আছোঁ আৰু এইখন হৈছে আমাৰ চিপাঝাৰ হায়াৰ ছেকেণ্ডেৰী ফিল্ড HSMPN স্কুলৰ এইখন হায়াৰ ছেকেণ্ডেৰী ফিল্ড য'ত আমি দৌৰা ৰানিং কৰোঁ আৰু মই এইখন স্কুলতে পঢ়িছিলোঁ চাই লওক চিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় আৰু এইখন হস্পিটেলতে মোৰ হাগেনি হ'লি ভাল কৰে এইখন হস্পিটেল চাই লওক ইয়াতে বজাৰ হৈছে আজি বিহু বহুত ডাঙৰ বজাৰ হৈছে ৰাতিপুৱাৰ পৰা বজাৰ চলিয়ে আছে আকৌ আহি হৰাবান্ধা পালা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ ঐ ভাই আমাক কিয় মাৰিব খুজিছ ঐ হাই গাইজ ভিডিঅ'টোত কি দেখাব পালোঁ ন'লোঁ মই নাজানো আমাৰ চিপাঝাৰখন দেখাই দিলোঁ এই মোৰ কথাবিলাক আপোনালোকে বুজি পাইছেনে নাই নাজানো কাৰণ গাড়ী চাউণ্ড হৈ আছে বহুত এতিয়া আমি চাহ খাই উঠি পেলাই আমি ভিডিঅ'টো শেষ কৰিম এই বদলগুৰি চক পালৈ এইফালে মাছৰ বজাৰ ধুনীয়া বজাৰ হৈ আছে এই আমি আগৰে এইখন দোকানত চাহ খাম জিলিক মিলিক দোকান হোটেলখনত চাহ খাম এই আজি বিহু বুলি চব্জি বজাৰ ইফালেও গৈছে এই বদলগুৰি সেইখন হোটেলত চাহ খাম আমি এতিয়া কি খাম এই বহুত গজা চজা চিঙিৰা গোল্লা আছে এই এটা গোল্লা দিবি তেতিয়া এই গোল্লা খাম এতিয়া গোল্লাটো চাই লওক কেনেকুৱা হৈছে মিঠা আছে চেনি দিব এই চাহ দিয়ে দুটা চাহ নিদিয়ে দেখোন বহুত দেৰি হ'ল চাহ দুটা দি দুটা চাহ দিবচোন দুটা চাহ দিয়ে দুটা চাহ দিয়ে দাদা এই মিঠাই খাই গ'ল চাহ দিয়ে নাই এই বললি নেকি নাই মই এতিয়া নামো আমি চাহ তাহ খাই আহিলোঁ এতিয়া বদলগুৰিত চাহ তাহ খাই আহি এতিয়া কিনো কম ভিডিঅ'টো শেষ কৰিলোঁ যদি ভাল পালি লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিবি তাৰপিছত হেপী ভোগালী বিহু জয় অসম বাই